ডিব্ৰুগড় মেডিকেলত ৰূপজ্যোতি পাঙি প্ৰেছাৰ ষ্টকত চিকিৎসাধীন হৈ আছে। তেখেতৰ ঘৰ বিছাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত লিগিৰিবাৰী গাঁৱৰ মণিকুমাৰ গামৰ পত্নী শ্ৰীমতী ৰূপজ্যোতি পাঙি। তেখেত চাপজনিত ৰোগত গুৰুতৰভাৱে অসুস্থ হৈ ডিব্ৰুগড় আছাম মেডিকেলত চিকিৎসাধীন হৈ আছে। লিগিৰিবাৰীৰ পৰিয়ালৰ এগৰাকী সৰভৰা জীয়ৰী আছিল তথা শিক্ষক মণিকুমাৰ গাম পাঙিঙৰ পৰিবাৰ ৰূপজ্যোতি পাঙি। তেখেতৰ একোগৰাকীকৈ কন্যা আৰু পুত্ৰ সন্তানৰ মাতৃ আছিল। অঞ্চলবাসীৰ সকলোৰে প্ৰিয় পাত্ৰ হোৱা মহিলা ৰূপজ্যোতি পাঙিঙৰ সাহসাৰিক্য কামনা কৰিছে বিভিন্ন শুভাকাংক্ষীয়ে। ডিব্ৰুগড় মেডিকেলত বিশেষকৈ জৰুৰী মগজুৰ মেজৰ অপাৰেশ্যন কৰা হৈছে বুলি জানিব পৰা গৈছে। সেয়েহে কোনোবা সদাকৈ শুভাকাংক্ষীয়ে সুস্বাস্থ্যৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে য়েছ বেংকত থকা একাউণ্ট ৰূপজ্যোতি পাঙি একাউণ্ট নম্বৰ 7007017171 18720020 IFSC কোড YESBOCMSNOC ইয়াত আপোনালোকে আৰ্থিক অনুদান। তদুপৰি ৰূপজ্যোতি পাঙিঙৰ জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, শিৱসাগৰ অভিভাৱক তথা ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ লগতে শিৱসাগৰ সমষ্টিৰ বিধায়ক ৰাইজৰ নেতা অখিল গগৈৰ পৰাও সহানুভূতি প্ৰদান কৰিবলৈ স্থানীয় দল সংগঠনে আহ্বান জনাইছে। দিচাংমুখৰ পৰা মই অনুচিয়েই ৰিপৰ্ট আছাম ৰোডাত। ধন্যবাদ।